নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ মোৰ ইউটিউব চেনেল জেটিএম লাইব্ৰেৰীলৈ। থাম্বনেইল দেখি আপোনালোকে গম পাইছে চাগে মই আজি কি বিষয়ৰ ওপৰত ক'বলৈ গৈ আছোঁ। অসম পুলিচৰ এছআই এক্সামৰ ৰিজাল্ট ইতিমধ্যেই মুকলি কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে ৰিজাল্টবোৰ চালে। আপোনাৰ অলপ নম্বৰৰ কাৰণে আপুনি পাছ কৰিব নোৱাৰিলে নেকি? আপুনি যদি অলপ নম্বৰৰ কাৰণে পাছ কৰিব নোৱাৰিলে তেতিয়াহ'লে এতিয়া কি কৰিব? কিবা উপায় আছেনে? তো এই বিষয়ৰ ওপৰত আজি মই কম। কথাটো হ'ল কি আপুনি যদি পাছ নকৰিলে এতিয়া আৰু এই এছআই এক্সামত কৰিব লগা আপোনাৰ কাৰণে একো নাই। মই ক'ব এইটোৱে খুজিছোঁ যে এতিয়া এই পৰীক্ষাটোৰ পৰা আপোনালোকে যদি অলপ নম্বৰ কাৰণে নাপালে তেনেহ'লে ইয়াৰ পিছৰ যিবিলাক এক্সাম আছে যেনে PNRD এক্সাম আছে, হয়নে নহয়? আছাম পুলিচৰ APR আছে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আছে, ছিক্ৰেটেৰিয়েটৰ আছে, এক্সাইজ ডিপাৰ্টমেণ্ট আছে, হেল্থ আছে, ফেমিলি ৱেলফেয়াৰ, পুলিচ কনষ্টেবলৰো আছে। তো বহুত এক্সাম এনেকুৱা আহি আছে যিবিলাকৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই যদি প্ৰিপাৰেশ্যন কৰে তেনেহ'লে এইবাৰ যিটো অলপ মাৰ্কৰ কাৰণে আপোনাৰ চিলেকশ্যন নহ'ল ফাৰ্ষ্ট ষ্টেজত, তো সেইটো অহাবাৰ নহ'ব। তো সেই উদ্দেশ্যে মই যি ভিডিঅ'টো বনাইছোঁ যে এতিয়াৰ পৰাই আপোনালোকে প্ৰিপাৰেশ্যনত লাগি যাওক। নেক্সট যিবিলাক এক্সাম আছে সেইবিলাকৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা লাগক। অসম GK, ইণ্ডিয়া GK, ৱৰ্ল্ড GK যিবিলাক আছে, কাৰেণ্ট এফেয়াৰ্ছ, সমস্ত মেথছ, ৰিজনিং সমস্ত আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক। আৰু মোৰ ইউটিউব চেনেল এই জেটিএম লাইব্ৰেৰীটো আপোনালোকে অসম GK, ইণ্ডিয়া GK বা বিভিন্ন ধৰণৰ ভিডিঅ' আগন্তুক এক্সামৰ কাৰণে সকলো ধৰণৰ ভিডিঅ' মই আপলোড কৰিম আগন্তুক সময়ত। গতিকে আপোনালোকে যদি বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এতিয়াতে। পিছত যেতিয়া মই ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে নিশ্চয়কৈ পাব। এতিয়া মই আগন্তুক সময়ত নিশ্চয় আছাম GK, ইণ্ডিয়া GK, ৱৰ্ল্ড GK নিশ্চয় ভিডিঅ' বনাম। মোৰ আছেও, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। নিশ্চয়কৈ আগন্তুক সময়ত আৰু বেছি ভিডিঅ' আপলোড কৰিম। গতিকে পৰীক্ষা বিষয়ক বিভিন্ন ভিডিঅ' পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আৰু মই আজি এইকাৰণে ভিডিঅ'টো বনালোঁ যে নেক্সট যিখিনি এক্সাম আহি আছে সেইখিনিত যাতে আপোনালোকৰ চিলেকশ্যনটো অলপ নম্বৰৰ কাৰণে নোহোৱাকৈ নাথাকে। তো সেইখিনিয়ে, বেলেগ ক'বলগীয়া একো নাই। যিটো পৰীক্ষা হৈ গ'ল সেইটোৰ ওপৰত কৰিবলগীয়া এতিয়া একো নাই। আগন্তুক যিকেইটা এক্সাম আহি আছে তাত যাতে ভাল হয়, তো তাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগে। তো এইখিনিয়ে, আজিলৈকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক ভাল ভিডিঅ' পাই থাকিবৰ বাবে। তো ধন্যবাদ। জয় অসম।